এইখিনি মাটিত যাতে কোনো নবহে হা য'ত থাকিবি মোক এপ্লাই কৰিবি য'ৰ পৰা আহিছ তাতে মই থকাৰ ব্যৱস্থা কৰিম কিন্তু ইয়াতে ঘূৰা ঘূৰি কৰি নাথাকিবি কিমান আৰে সৰু ল'ৰা যি কৰিম মই কৰি আছো না তই লিষ্ট বনা কিন্তু এইবিলাক কৰি য'ৰ পৰা আহিছ তাতে হ'ব এইখিনিত ঘূৰা ঘূৰি কৰি নাথাকিবি পুলিচে ফাটাব বুজি পালি তোৰ নাম কত তোৰ নাম কি দালাল বিলাকক তই ক'ৰ পৰা পাইছিলি আমি তাৰমানে আমাৰ দেউতাই মাটি ৰাখিছিল ইয়াতে দেউতাই মাটি ৰাখিছিলে বনচলী কিমান ঘৰ মানুহ তহঁতি এই মছজিদ এতিয়া তহঁতি মছজিদতে বহি আছ এতিয়া মছজিদতে আছো ৰাস্তাৰ ওচৰতে আছো তহঁতি য'ৰ পৰা আহিছ তাতে যাব আমি ইয়াতে জন্ম আমাৰ ঠিক আছে তোৰ জন্ম চাৰ্টিফিকেট মই লৈ আছো আগে পিছে যাম মুঠতে এইখিনি মাটিত বেছি পুলিচৰ লগত দৌৰা দৌৰি কৰি নাথাকিবি আমি চাইডতে থাকিলাম নদীৰ ওচৰত তহঁতে হ'ব য'ত যাব লাগে ডিচিয়ে বুজাই দিব তহঁতে কিন্তু তহঁতি ইয়াতে বেছি দৌৰা দৌৰি কৰি নাথাকিবি তহঁতে কোন দালাল বিলাকে মাতি আনে আমি ইয়াতে ইয়াৰে মানুহ লোকেল মানুহ বছৰ মই পাৰ্টি কাম কৰিছে মই বুজিলো পাৰ্টিৰ মানুহ কিন্তু ইয়াতে যাতে বেছি দৌৰা দৌৰি কৰি নাথাকে পুলিচৰ লগত কেতিয়াবা আৰু এটা ঘটনা ঘটিব আকৌ বদনাম মামা মোৰ সোণাপুৰ পথাৰ হ'ব মই মোৰ অকলে মোৰ ঘৰ সোণাপুৰ পথাৰত ঘৰ যদি এটা কিয় আহিলি মৰিব কাৰণে মই ডিচিক কৈ দিম কি কৰিব লাগে কিন্তু তহঁতি বেছি ইয়াতে দৌৰা দৌৰি হুলস্থুল কৰি থাকিলে কেতিয়াবা গণ্ডগোল হৈ যাব আকৌ বিপদ হ'ব বুজিলি আমি সোণাপুৰ পথাৰ নদীৰ ওচৰত থাকিম আপুনি যে আহিছে কথা দিলে তাৰ কাৰণে বহুত বহুত ধন্যবাদ হেণ্ডশেক লগা হয় 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 হেণ্ডশেক লগা ওচৰৰ পৰা চোৱাইছে আছিল চালো হেণ্ডশেক লগা ঠিক আছে